এতিয়া যদি মই ক'ব যাওঁ তেতিয়া কংগ্ৰেছৰ বিধায়কসকলে ক'ব আপোনালোকে আমাৰ বিৰুদ্ধে কথা কিয় কয়, বিজেপিৰ বিৰুদ্ধে কওক। আজি বিজেপি পাৰ্টিও কংগ্ৰেছৰ এটা পাৰ্ট। সেই সময়ত যেতিয়া নেকি আপোনাৰ কংগ্ৰেছ চৰকাৰ আছিলে 2001, 2011, 2016, 2000 আপোনাৰ 6ত যেতিয়া কংগ্ৰেছ চৰকাৰ আছিলে, সেই সময়ত কংগ্ৰেছত ডাঙৰ ডাঙৰ মন্ত্ৰী আমাৰে মানুহ আছিলে। নুৰজামান চৰকাৰ চাহাব আছিলে, আমাৰ ৱাজিদ চৌধুৰী চাহাব আছিলে, আমাৰ ৰকিবুল চাহাব, এতিয়া আমাৰ সাংসদ তেখেতসকল আছিলে। সেই সময়ত যদি সেই দুখীয়া মানুহৰ কথাখিনি যদি চিন্তা কৰিলেহেঁতেন, সেই মিয়া মানুহৰ কথাখিনি চিন্তা কৰিলেহেঁতেন, তেতিয়াহ'লে আজি এই চৰকাৰে সাম্প্ৰদায়িকতা কৰিব নোৱাৰিলেহেঁতেন, মাটিৰ পৰা আমাৰ মানুহক উচ্ছেদ কৰিব নোৱাৰিলেহেঁতেন। আজি আপোনালোকে হাত চাপৰি দি লাভ নাই, কাৰণ আপোনালোকে তাৰে প্ৰডাক্ট, সেই কংগ্ৰেছৰে প্ৰডাক্ট। কাৰণ সেই সময়ত কংগ্ৰেছত মাননীয় মুখ্যমন্ত্ৰী, আজিৰ দিনত মুখ্যমন্ত্ৰী, তেতিয়া আপোনাৰ কি ডাঙৰ ডাঙৰ মিনিষ্ট্ৰী পদ আছিলে। ৰকিবুল চাহাব তেখেতৰ এটা বন্ধু এজন ভাল বন্ধু আছিলে, দুয়োজনে মাননীয় মুখ্যমন্ত্ৰী ইফালে আৰু সিফালে আছিলে। কিন্তু সেই সময়ত যেতিয়া নেকি আপোনাৰ আইন প্ৰণয়ন কৰা হ'ল 2011 চনত, মাননীয় অধ্যক্ষ মহোদয় মাটি দিব লাগিব। 2011 অতি দুখেৰে ক'ব লাগিব, আজি আমাৰ আমচুৰ নেতা, প্ৰাক্তন আমচুৰ নেতা সভাপতি আব্দুর রহিম সাহেবে কৈছে, অতি দুখেৰে বাৰু উত্থাপন কৰিছে, কংগ্ৰেছ দলত গৈছে। সেইকাৰণে কংগ্ৰেছ দলৰ কথাটোত মানে যেতিয়া নেকি তেখেত আমচুৰ আছিল তেতিয়া আন্দোলন কৰা দেখা পাইছিলোঁ, কিন্তু সেই কথাখিনি শুনা নাছিলে কংগ্ৰেছ দলে। আজি আপোনালোকে কৈছে কংগ্ৰেছ দলৰ বিধায়ক হৈ কিনে মাটিৰ পাট্টা দিব লাগে। এই মাটিৰ পাট্টা দিব লাগে বুলি যে কৈছে, এইটো ঘৰিয়ালৰ চকু পানী। মুছলমানক আপুনি বহক, 2 মিনিট বহক, কথাটো ক'ব লাগিব, ক'ব দিব লাগিব। অধ্যক্ষ মহোদয়, ঘৰিয়ালৰ চকু টুকাৰ কাৰণে আজি মুছলমান মানুহৰ এই অৱস্থালৈ গুচি আহিছে। আজি মুছলমান মানুহৰ মাটিৰ পাট্টা নাই। ইয়াৰ কাৰণে জগৰীয়া কংগ্ৰেছ আৰু ইভিকশ্যন কৰাৰ কাৰণে জগৰীয়া বিজেপি। গতিকে দুয়োটা পাৰ্টি সমান জগৰীয়া।